গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল SD গুনাতে বহুত ঘূৰিলোঁ ঠাই বহুত গেলোঁ। আজি যাম এটা নদী, মানে সেই নদীটো আমাৰ পৰা 10 কিলোমিটাৰমান দূৰত গ'লে পায় এটা নদী, আৰু সেই নদীটো হ'ল কুলেটি ভেলামাৰী। জেগাখিনিৰ নাম আৰু নদীটোৰ নাম ভেলামাৰী নদী বুলি কোৱা হয়, আৰু ঠাইখিনিৰ নাম হ'ল কুলেটি। যিহেতু চাইকেলৰে যাম 10 কিলোমিটাৰ দূৰ আছে, আৰু সেইবাবে আপোনালোকক বৰ নকৰি যাত্ৰাটো আৰম্ভ কৰি দিওঁ বলক। গাইছ চাওক ইয়াৰ পৰা মানে ইয়াত মানে তিনিজন মানে দাদাই মানে ইয়াত মাছো মাৰি আছে। মানে ইয়াত মানে মাছ মানে বহুত পোৱা হয়। এই মানে যিটো নদীটো আছে ইয়াত মানে বহুত মাছ চাছ পোৱা হয়। চাওক এইখনেও কথা কৈছোঁ না, যিখন আৰু মানে ওচৰৰ পৰা ভালদৰে দেখাই দিম বাৰু। আৰু গাইছ মানে এইবিলাক চাওক, মানে এইবিলাক কেনেদৰে মানে বাঁহৰ দৰে এটা চিষ্টেম দিয়া হৈছে গাইছ। আৰু গাইছ ইয়াত চাওক কি বস্তা বস্তা মানে কিমান বস্তা দিয়া হৈছে, হাজাৰ হাজাৰ বস্তা দিয়া হৈছে। হাজাৰ বুলি নহয় মানে 500-600 মান বস্তা ইয়াত আছে মানে। চাওক গাইছ, আৰু বাছা দিলে কি হ'বনো, যিহেতু মানে এজাক মানে ভাল বানপানী আহিলে মানে এইবিলাক মানে চব ভাহি যাব মানে গাইছ। আৰু গাইছ এই নদীটো মানে দেখিছেনে কি দীঘল নদী হয়, আৰু সোঁফাললৈ মানে বৈ গৈছে নদীটো, মানে দুই চাইড মানে বৈ গৈছে। এইফালে মোৰ সন্মুখৰ মানে, আৰু এই চাইড মানে ৰাইট চাইডে। আৰু চাওক গাইছ এয়া হৈছে ভেলামাৰী। মানে চাওক গাইছ ৰাস্তাটো কেনে হৈ গৈছে গাইছ। আৰু গাইছ বৰ্তমান আছোঁ ইয়াত, মোটামুটি যাব ওলাইছোঁ। আৰু যাওঁতে মানে সূৰ্য মানে ডুবিবলৈ হ'লে মানে চাওক সেইফালৰ পৰা মানে ৰঙা পোহৰ আহিছে, মানে সূৰ্য ডুবিবলৈ হ'ল। আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ব, আৰু লাহে লাহে চাই থাকক, অলপমান আছে আৰু ইয়াত মানে। আৰু গাইছ ইয়াত মানে ডাঙৰ গাড়ী চাড়ী মানে যাব নোৱাৰি, সৰু মানে গাড়ী চাড়ী বাইক চাইক চাইকেল টাইকেল গিলাই যাব পাৰি। আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ব, লাহে লাহে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু গাইছ যাতে আশা কৰোঁ এই নদীটো সম্পূৰ্ণকৈ ভালে কুশলে হয়, যাতে আৰু ক্ষতি নহয়, এই নদীটোৰো ক্ষতি নহয়, যাতে আমাৰো ক্ষতি নহয়। আৰু এই নদীটোক দিলোঁ বাই বাই টাটা, আৰু লাষ্ট সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ'টো। গাইছ এইখিনিতে আপোনালোকক অলপমান কথা ক'ম বুলি ভাবিছোঁ। যিহেতু মানে বহুতে লাইক চাইক আজিকালি নকৰা হৈছে, আপোনালোকে লাইক এটা কৰিবলৈ কিয় ইমান হেৰি কৰে, এটা লাইক কৰি দিব চেনেলটোৰ। আৰু বহুতে মানে চেনেলটো যিবিলাকে নতুনকৈ আহিছে সেইবিলাকে কৈছোঁ একবাৰ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ, আৰু কাষত থকা ঘণ্টি বাটাংটো যে আছে সেইটো দবাই দিব প্লিজ। আৰু গাইছ ভিডিঅ'টো মানে বেছি দীঘল নকৰিলোঁ, মানে আপোনালোকে বেয়া আছে একো নাপাব। মানে মই এটা এই ভিডিঅ'টোৰ জৰিয়তে মই মানে এটা মানে শিক্ষা দিব খুজিলোঁ, যে শিক্ষা মানে আৰু এনে আপোনালোকক দেখালোঁ খুজিলোঁ যে মানে আমাৰ ইয়াত মানে যিটো কুলেটি ভেলামাৰী নদীটো মানে কেনেকৈ মানে বেয়া, একদম মানে দেখিবলৈ একদম বেয়া চেয়া হৈ গৈছে, মানে বহুত মানে একদম ডাঙৰ গাড়ী চাড়ী আহিব নোৱাৰা অৱস্থা হৈ গৈছে। সেইবাবে নদীটো যাতে আশা কৰোঁ ভালে সম্পূৰ্ণকৈ ভাল মজবুত হয়, তাৰে আশা আমি কৰিলোঁ। আৰু মই আজি বেলেগ দেখাব আপোনালোকক নোৱাৰিলোঁ, এই নদীটোৰ মানে অলপ পৰিস্থিতি যিহেতু বহুত বেয়াভাৱে চলি আছে, সেই পৰিস্থিতিটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই অলপমান বুজাই অলপ ক'লোঁ আৰু নদী আৰু দেখালোঁ। বেছি মোৰ মানে কথা চথা কোৱা নগ'ল। এই নদীটোত যাওঁতে ময়ো গম পাইছোঁ আপোনালোকে এই ভিডিঅ'টো মানে বেছি ইণ্টাৰেষ্ট পোৱা নাই, সেইবাবে ক্ষমা খুজিলোঁ যাতে মোৰ ভুল হৈছে এই ভিডিঅ'টোত, সেইবাবে মোক ক্ষমা কৰি দিব আপোনালোকে। আৰু ভাল ভাল ভিডিঅ' আহি আছে, যিহেতু মোৰ এক্সাম আহি আছে, মানে এক্সাম 20 তাৰিখে আহি আছে, সেইবাবে মই এইকেইদিন মানে ইমান ভিডিঅ' মানে নেদাওঁ আপলোড। সেইবাবে যিহেতু এক্সাম যাব তাৰে পিছত মই যাম, কৈ থৈ দিলোঁ এই মাহতে যাম, লাষ্টলৈকে যাম, আৰু 28-30 তাৰিখ মানে। আৰু যাম হয় শুৱালকুছি এটা মন্দিৰলৈ যাম, সেই মন্দিৰটো মানে বহুত বিখ্যাত, আৰু শুৱালকুছি মানে আপোনালোকে চাবলৈ নাপাহৰিব এই ভিডিঅ'টো। আৰু ভাল ভাল ভিডিঅ' আহি আছে চাব। আৰু এতিয়ালৈকে গুড বাই, আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু সদায় ভালে কুশলে থাকক। জয় আই অসম।